Hello guys, welcome back to my YouTube channel. আজি আকৌ বহুত দিনৰ মূৰত আহিছে, বহুত দিনৰ মূৰত নহয়, অলপ দিন হ'ল কেৰাটি ভিডিঅ'টো লাষ্ট দিছিলোঁ ন। এতিয়া চেণ্টাৰৰ পৰা আহিলোঁ, এতিয়া যাবলৈ লৈছোঁ অলপ দোকানলৈ, ৰুমৰ পৰা লগৰজনী গৈ আগপালে গোটাই। এতিয়া আমি গৈ আছোঁ, কি কিনো ক'ত যাওঁ দেখুৱাম আপোনালোকক, চাই যাব ভিডিঅ'টো। আমি দুজনী ওলাইছোঁ এতিয়া, এয়া এগৰাকী আপোনালোক সকলোবোৰ দেখাই যাম, চাই যাব ভিডিঅ'টো। আহি খোজকাঢ়ি আহি আছোঁ, ধূলি খাই মাস্ক নথকা হ'লে আৰু ধূলি খালোঁহেঁতেন। দোকান পাই গ'লোহি, এতিয়া গাড়ী আহিছে নি চাই লৈছোঁ। পাই গ'লোহি আমি এতিয়া ফুৰা দোকান। হাই কৰি দিয়ক এতিয়া খুৰা দেই। আমি সদায় নিওঁ ইয়াৰ পৰা পাচলি, মানে ইয়াৰ পৰাই নিওঁ আৰু। খালোঁ এয়া খুৰী ৰৈ আছে। কমাই দিয়ক, সৰু কিবা দিয়কচোন, এবাৰ সৰু এবাৰ দিয়ক। হিচাপ কৰক কেইখনো, এয়া কষ্ট হিচাপ কৰিছে কেইখন মোক। নাখাওঁ এই কথা নাখায়, চাই দিয়া। চোৱা মই কিমান চব্জি গৈ আছে। এতিয়া আমি বেলেগ এখন দোকানত সোমামগৈ, আপোনালোকে চাই যাব। পাচলি আনিলোঁ, এতিয়া এইখন দোকান পাইছোঁহি। দাদা দিব নাই। দি দিম আকৌ মই আপলোড এইটো। ভিডিঅ' কৰিবলৈ লৈছোঁ, কাৰেণ্ট গৈছে। দোকানৰ পৰা আহি পাইছোঁহি আমি, কি আনিলোঁ এতিয়া দেখাম বাৰু, ৰ'ব। প্ৰথম খিচিং হৈছে, মন নকৰিব। আমি বজাৰৰ পৰা আহি পালোঁহি, এইকেইটা বস্তু কি আনিলোঁ চাব। এটা উলিয়াই দিছোঁ, যদি উলিয়াই দে। গোটেইখন ভৰ্তি। এইটো এটা ৰঙালাও কাৰণে ৰঙালাও। এয়া পিঁয়াজ নলা খুৰাই আছোঁ, ফ্ৰীকৈ পাইছোঁ, খুৰাই দিছে আমাক। আৰু এই দুটা ফুলকবি, এইটো বন্ধাকবি। এতিয়া বিলাহী কেইটকা আনিছোঁ অনুমান কৰিব পাৰিছে চাগে, 10 টকা মাত্ৰ, 10 টকাত 5টা দিছোঁ। আৰু এইটো এটা ডেট চাইছোঁ বাৰু, চাইছিলে হয়নে, এক্সপায়াৰ ডেট যোৱা নহয়। ইয়াতে আছে, আমি ডেটটো চালোঁ বাৰু। এয়া জিৰা, পেষ্ট গেছ হ'লে সাজ বলা। এইটো পেষ্ট। আমি নহৰু নাপালোঁ, সেইকাৰণে আনিছোঁ। এইটো খাব পাৰে, এইটো ভাল লাগে খাই, এইটো মাংসটো ভাল লাগে। ইয়াত ডিম আমি বহুত নাই অনা, মাত্ৰ 3টা আনিছোঁ। দুজনী মানুহ 3টা বেছিয়ে হৈ যাব। তাৰপাছত এইটো পোবালি তেল, সেয়াই আৰু এই আলু আৰু বাকী মানে আমাৰ আনবক্সিং কৰি দিলোঁ আৰু দোকানৰ বস্তু আনবক্সিং। তেওঁলোকে বজাৰ দেখিলে কি আনিলোঁ। এতিয়া লাকিহঁতৰ ৰুমৰ পৰা আহোঁগৈ, যাবি নিয়া। মানে তাইৰ ওচৰত মোৰ হিচাপ এটা আছে, বস্তু এটা দিবলৈ আছে, আপোনালোকক দেখুৱাই যাম, কি চাই যাব। অ' লাকি অন্ধকাৰ কৰি দিছোঁ গোটেই। এই লাকি ব্লগ চাই আহিছোঁ আমি। তাই এটা চেনেল আছে, ডিজুতীয়া ব্লগছ লগাই আহিছে দেই। লাইটটো জ্বলোৱা। ফটোৱা মানে উকা কেতিয়াবা। মই লাকি ধাৰ এটা মাৰিবলৈ আহিছিলোঁ লোৱা। নাই লোৱা, 10 টকা লাকিক দিবলৈ আছিলে, এইটো মই তাইক দিলোঁ, ধাৰ মাৰি দিলোঁ। ভিডিঅ' প্ৰমাণ। হে গাইজ, এয়া আমাৰ নতুন ছোৱালী, ভণ্টি চিনাকি কৰি দিছোঁ। কেনেকুৱা লাগিছে কৈ দিয়া। ভালেই লাগিছে বাৰু দেই। ৰুমত ভাল লাগিছে, চেণ্টাৰতো ভাল লাগিছে। মানে মোৰ লগাই নাই যে, মই মানে একদম বেছি দিন হোৱা নাই মোৰ হক আমাৰ লগত থাকি এই মজা লাগিছে তো। মানে তোমালোকক চিনিয়ৰ লগাই নাই মানে হয়নে। বাকী এয়া ভণ্টিক চিনাকি কৰি দিলোঁ, নতুন ছোৱালী। মোৰ বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব প্লিজ। এয়া এজনী বিজি, মই এয়া ভ্লগ চাই আছোঁ। আমাৰ লাকি ভ্লগ চাই আছে। লাকিৰ গোটেইখন ভ্লগ আৰু আপোনালোকে চবে চাব, আমাক মৰম দিব, আগুৱাই যোৱাত সহায় কৰিব। এতিয়া মই ফটো মাৰিবলৈ লাগিছে, মই আপোনালোকক দেখুৱাই দিছোঁ কিমান ধুনীয়া দিছে চাওক। এই ব্লাৰ হৈ গৈছে মাজতে কি দিয়ে ন, মোৰটোত এনেকৈ কৰি দিয়ে। মই আজি ভিডিঅ' কৰিবলৈ বেলেগ এটা বস্তু উলিয়াবলৈ লৈছোঁ। বহুত দিন ভিডিঅ' বনোৱা নাই আৰু
ইছ ৰাম ধুলি গোটেইটো কি পৰিল বটল এটা পেলালোঁ আৰু বেয়া বটল এইডাল মোৰ ভিডিঅ'ৰ মেইন বস্তু এইডাল উলিয়াই লৈছোঁ লগৰকেইজনে চিঞৰি আছে আমি ক'ত যাওঁ মানুহ দেখুৱাই আছোঁ ৰ'ব এখন টুল লৈ লৈছোঁ হোষ্টেল লাইফৰ মজা আজি আহি যাব ন লাকি হোষ্টেল লাইফৰ মজা এয়া ইমান ধুনীয়াকৈ ওলাইছে এই দুজনী আৰু এজনী দেখুৱাই আছোঁ ৰ'ব মই দুখন তোলোঁ হোষ্টেল লাইফৰ মজা লৈছে আজি ন এজনী চাওক চাওক এই আমাৰ ৰুমত কৰি দিয়ে আপোনালোকে চাই থাকক মোৰ ভিডিঅ'বোৰ পাছত হেল্ল' এতিয়া আমি আহিছোঁ ভিতৰলৈ চাহ বনাবলৈ আমাৰ ৰুমটো নাচাব আৰু ভিতৰতে গোটেই কাহিনী হৈ আছে নাই মানে কালি চাফা কৰিম কালি বন্ধ পাম নহয় ইমান ভাল লাগে বন্ধ কৰে সেইকাৰণে চাহ বনাই লওঁ চাহ লৈ লৈছোঁ এতিয়া আমি বাহিৰত খাবলৈ জুই আছে নাই ঠিক নাই এখন নমাই দিম এবাৰ থক দিয়া খোলা থক দিয়া কোনো নাহে নহয় এতিয়া অন্ধকাৰ এতিয়া জুই আমাৰ নাইকিয়া হৈ গ'ল আপোনালোকে দেখিছিলে আমি চাহ সানিলোঁ খাবলৈ জুই নাইকিয়া চাহ খাই লওঁ হাইড এণ্ড চিক আৰু চাহ ধোঁৱা উৰি আছে ঠাণ্ডা হোৱালৈকে ইয়াত আছে নিমকি পলু আৰু বিকাজী ভুজিয়া আহি আছে সেয়া আনোগৈ এইফালে মন কৰক আমাৰ ল'ৰা চাহ খাইছোঁ আমি আমি যে খুচীয়া বিশেষকৈ হোষ্টেলত স্কিনৰ প্ৰব্লেম হ'ব বুলি চালে চাহে নাখায় মই টিকেটটো কৈ থাক ভাগৱত পঢ়ি আছে মজালি থাকে দেই বহুত ভাল লাগে দেই শুনি থাকি কোনটো মোৰ ভয় ভাল কি মজা কেৰিটো এইটো মই ল'ম দুই লোৱা আৰু খৰি বিচাৰিবলৈতো ময়ো গৈছিলোঁ বস্তু চাই নিবা মাঘ বিহু নাহোঁতে আমি খৰি চুকৈ আজৰি আমি বাহিৰৰ পৰা আহিলোঁ এই মাত্ৰ আমি মানে এতিয়া জুইত পানী অকণ ঢালি থৈ আহোঁগৈ বতাহ দিলে অপকাৰ কৰিব নহয় বতাহ দিলে কিবা কিবি হ'ব পাৰেতো সেইবাবে যাওঁ নুমাই থওঁগৈ এয়া জুই আমাৰ নুমাই শেষ হ'লেও বতাহ মাৰিলে কিবা ক্ষতি হোৱাৰ চান্স আছেতো সেই নুমাই দিয়া হৈছে লাকি চাই দিয়া এই মহৎ কামটো কৰাৰ বাবে লাকি অশেষ ধন্যবাদ আজি মই ধন্যবাদে পাই আছোঁ জীৱন হয়নে মহৎ কামটো কৰাৰ বাবে ধন্যবাদ নিকিতা তুমিও ধন্যবাদ দি দিয়া লাকি থেংক ইউ ইমান থেংক ইউ নালাগে মই ক'ত খাম এইবোৰ হে গাইজ আপোনালোকক সকলোবোৰ দেখুৱালোঁ কেনেকুৱা লাগিলে জনাব সকলোবোৰ চাই এতিয়া আহি কৰি অলপ টাইম হ'ল বাৰু বহুত দেৰি আমি আহিলোঁ এতিয়া এয়া লগৰজনীয়ে ভাত বনালে ভাত মানে ডিম দম বনালে আৰু ভাত এয়া চিম্পুল খানা আৰু আমি এতিয়া ভাত খাই লওঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে পিছে জনাবলৈ নাপাহৰিব যদিহে ভাল পালে এটা লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰিবলৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'সমূহ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে তেনেহ'লে গুড নাইট বাই বাই লভ ইউ অল